Hello friends, welcome back to my YouTube channel. আশা কৰো সকলো আছে ভালে কুশলে আছে। আমাৰো ভাল কিন্তু বৰ ভাল নহয়, গাটো সৰ্দি লাগি আছে। আৰম্ভ কৰিবলৈ লৈছো আজিৰ ব্লগটো। এতিয়া বাজিছে 11:25। আমি খানা চানা খাই ৰেডি হলো ব্ৰেকফাষ্ট কৰি। আজি আমাৰ ঘৰলৈ আহিবা আলহী। আৰু আমি আজি দিনটোনো কি কৰো, কোন আহিব, আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম। চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু এটা সৰু বস্তু আপোনালোকক দেখাও দেই। মোৰ এইটো দেখিছে, এইটো মোৰ মৰমৰ একুৰিয়ামটো। আৰু ইয়াতে আমাৰ বেছি মাছ নাই, ইয়াতে আছে দুটা মাছ। এটা হৈ গুহাটোত সোমাই থাকে আৰু এটা সেইটো তাত লুকাই থাকে দুইটাই। সৰু একুৰিয়ামটো। আৰু ইহঁতকো দানা চানা দিয়াটো হ'ল মোৰ এটা ডিউটি। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মইনো পাকঘৰত গৈ কি বনাওঁ, কি কৰোঁ, আপোনালোকক সকলো দেখাই থাকিম। ইহঁতৰ লগত লাগি থাকিও মোৰ বৰ ভাল লাগে আৰু খাবলৈও হয়। চবে ঘৰতে অকণ হাঁহ মুৰ্গী পুহিব পাৰে। এয়া মোৰ হাঁহ পৰিয়ালটো মোৰ পৰিয়ালৰ ঢেৰ সদস্য আছে। মোৰ পৰিয়ালৰ এইকণ মোৰ চিংকি নতুনকৈ জগিছে ছোৱালীজনী। এইটো আমাৰ হ'ল ব্ৰইলাৰ মুৰ্গীৰ গঁৰালটো। ইয়াৰ এইখিনি হৈছে মোৰ সম্পত্তিখিনি। নিজে খাই থাকিবলৈও হয়, আলহী আহিলেও চিন্তা কৰিব নালাগে। সকলোকে দিব পাৰি, খুৱাব পাৰি। ল'ৰায়ো কণী খাই থাকিব পাৰে। এইখিনি এয়া আছে। আকৌ যাবই পাহৰি গৈছে। সেয়া ব্যস্ততাময় জীৱনৰ ব্যস্ততা। ইহঁতৰ লগতে কেতিয়ানো কি সময় পাৰ হৈ যায়। বহুত ভাল লাগে ইহঁতৰ লগত লাগি থাকি। আৰু বহুত সহায়ো হয় ঘৰখন চলিবৰ কাৰণে। ডিম এটা খাব পাৰি, মাংস কৰি খাব পাৰি। আলহী আহিলে চিন্তা নাই। সেয়ে মই সৰুকৈ আৰম্ভ কৰিছোঁ। এয়া মই জুইত বনাবলৈ লৈছোঁ লোকেল চিকেন বনাবৰ কাৰণে জুইত এখন কেৰাহী পাতি দিছোঁ। কেৰাহীত সেয়া তেজপাত দি দিছোঁ। আগৰখিনি মেৰিনেট দেখুওৱা নহ'লে আৰু ভিডিঅ' কৰা নহ'লে। এয়া মাংসখিনি নিমখ হালধি আৰু দৈ দি মেৰিনেট কৰি ৰাখিছিলোঁ আধা ঘণ্টা। আৰু আদা নহৰু এয়া পিঁয়াজৰ পেষ্ট, এয়া আদা নহৰু পেষ্ট বনাই ৰাখিছোঁ। এয়া আলু দিছোঁ। আলু ইমানখিনি নিদিওঁ, আলু বেছি হৈছে। এয়া মই কেৰাহীত পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। সদায় গেছত বনাই খাই থকাই হয়, কিন্তু জুইত বনাই খোৱা নহয় যে। এটা লোকেল চিকেন জুইত বনাই খোৱা টেষ্টটোৱে বেলেগ। লোকেল চিকেন হওক, হাঁহ হওক, সৰহ মানুহ হ'লে জুইত বনাই খাবলৈ ভাল। কম মানুহ হ'ল জুইত বনাবলৈ বেয়া লাগে। আৰু আজি মানুহখিনি সৰহ, আজি আলহী আহিছে দুজন। আৰু সেয়ে মাংসও সৰহ, সেয়ে জুইত বনাবলৈ লৈছোঁ। এয়া মই পিঁয়াজখিনি তেলত ভাজি আছোঁ। পিঁয়াজখিনিৰ পৰা তেলখিনি এৰাৰ পিছত মই দি দিম। এয়া মই দি দিছোঁ আদা নহৰু পেষ্টখিনি। একদম মছলাবিহীন মছলা একো নিদিয়ে। মছলাখিনিৰ পৰা তেলখিনি আঁতৰি দি মই মাংসখিনি দি দিম। চব লাহে লাহে মছলাখিনিৰ পৰা মাংসখিনি ওলাইছে। তেলখিনি এৰিছে, তেলখিনি ওলাই আহিছে। এতিয়া মই মাংসখিনি ইয়াত তেলখিনি ওলাই অহাৰ কাৰণে এতিয়া মাংসখিনি ইয়াত দি মেৰিনেট কৰি ৰখা আছে। মেৰিনেট কৰি থকা লোকেল চিকেনখিনি কেৰাহীত দি দিছোঁ। জুইটো কমাই দিছোঁ, অকণমান তাত থৈ দিছোঁ। বাহ কৰি দিয়া নাই, বাহ কৰি দিলে ভৰভৰকৈ জ্বলি যায়। কেৰাহীত এয়া মোৰ চিকেন কাৰী ৰেডি। মাজত ভিডিঅ' কৰা নহ'লে আৰু বিশেষ অসুবিধাৰ কাৰণে। চাওকচোন কি ধুনীয়া কালাৰ হৈছে। জুইত বনোৱা সোৱাদো বেলেগ। আপোনালোকেও এইদৰে বনাই খাবচোন চিকেন কাৰী। আৰু এতিয়া আলহীয়ে বা খাই কেনেকুৱা পায়, আলহীক দিম কেনেকুৱা পায় আপোনালোকক দেখাম বাৰু। এয়া আমাৰ আলহীয়ে কেমেৰাত মুখ উলিয়াবলৈ বেয়া পায়, লাজ কৰে। দিনটোত আহি পেলাই এতিয়াহে মুখখন উলিয়াইছে। আমাৰ আলহীয়ে দিনত কেমেৰা সন্মুখত মুখ উলিয়াবলৈ লাজ কৰে। দিনতে আহি এতিয়ালৈকে বাৰু কেমেৰা সন্মুখত উলিওৱা নাই। ভিডিঅ'ৰ পৰা সদায় লুকাই থাকে, কিন্তু এতিয়া ভাত খাওঁতে নাই বোলো উলিয়াবই লাগিব মুখ। এয়া
এজন আলহীয়ে পুৰা ভাত খাই আছে বায়েকৰ ঘৰলৈ আহি পেলাই। দাদা আপুনি খাই কেনেকুৱা পাইছে? চিকেন কাৰীটো জুইত বনোৱা দৈয়ে দি বনোৱা চিকেন কাৰী কেনেকুৱা হৈছে? টেষ্টি। এয়া মা খোৱা। এয়া খাই আছে। এয়া আছে আমাৰ বেঙেনা ফ্ৰাই, মাছ পেটুৰ ভাজি, কবি ভাজি, চাটনি, নৰসিংহৰ মাংস, দালি কচু দি, আৰু এয়া ভাত, ঘৰৰ চাউলৰ ভাত। এয়া খোৱাত ব্যস্ত। এয়া আমাৰ খুচাল আকৌ টোপনিয়াই টোপনিয়াই বহি আছে। দিনত নুশুলে মোমায়ে ঘৰত অহাৰ চক্কৰত এতিয়া এয়া টোপনিয়াই টোপনিয়াই বহি আছে। আৰু আনফালে আকৌ এয়া আমাৰ দেউতায়ে তাত লাজ কৰিছে কাৰণে ইয়াত বহি বহি ভাত খাই আছে। দেউতা মাংস ভাল হৈছে? এয়া আমি খাই বৈ আজৰি হলো। আজৰি হৈ আহি শুবলৈ আহিছো। মই ভাবিছো আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰো। সেয়ে আপোনালোককো কলো গুড নাইট। আৰু এতিয়া মই মোৰ স্কিন আৰু এইবোৰ ছালৰ অকণমান যত্ন লৈ পেলাই গ্লিচাৰিন ঘঁহি মই শুম আৰু আপোনালোকক কওক বাই বাই।